हेलो फ्रेंड्स की खबर खबर चागे सकलोरे भाले मोरो भाले आपनलोकर भाले ভাল হোৱাটোৱে বিচাৰো জাস্ট মই কলেজৰ পৰা আহি পায়ে ভাতকিটা খাই ব্লগটো আৰম্ভ কৰি দিছো একদম বতৰো ডাৱৰীয়া একদিন এয়া চাৰাওছনা আজি মই ভিডিঅ'টো কি কৰো তেনেকে বনোৱা হোৱা নাই আপোনালোকে কৈছিলে কোনবাই মোক কমেন্ট কৰিছিলে ডেইলি ভিডিঅ' দিবা বুলি ডেইলি ভিডিঅ' দিবলে মোক বনাবলে একো মানে কবাত ফুৰিবলৈ গলেহে ভিডিঅ' বনাবলে ভাল লাগে মানে ভিডিঅ' একদিন বনোৱা নাই আৰু মোৰ গাটো বহুত বেয়া আপোনালোকে চাগে ভিডিঅ' চাই গলে গম পায়ে আজি মোৰ এটা কাণ্ড হ'ল মানে কলেজত মানে ক্লাছ কৰি আহিছিলো মানে মেজৰৰ ক্লাছ কৰি অহাৰ পিছত মানে ওলাই আহিলো তাৰপা লগৰ এটা মানে তাৰ নাম্বাৰটো মানে মেজৰ গ্ৰুপত নাই সেইটো কাৰণে সি মোক ক'লে মোৰ নাম্বাৰটো লৈ লোৱা গ্ৰুপত এড কৰি দিবা বুলি তাৰপিছত মই মানে নাম্বাৰটো তাত টুকি থাকোঁতে তললৈ মন নকৰিলোঁ ফিলগুটি এটা আছিলে একদম দিলোঁ নহয় ওজত মই একদম তেজ ওলাই আহিলে চাওকচোন আপোনালোকে চাওক ঘড়ীৰ অৱস্থা একদমেই বেয়া মোৰ কেনেকুৱাকৈ ফাল খাই গ'ল চাওকচোন একদম দেখিলে ভয় লাগি যাব একদম ওজত মাৰি দিলোঁ মই দেখি পোৱা নাছিলোঁ মানে দেখা নাছিলোঁ শিলগুটিটো লগৰজনে নাম্বাৰটো দি আছিলে মই টুকি আছিলোঁ মানে শিলগুটি এটা আছিলে খুন্দা মাৰি পালোঁ ভৰিটো অকণমান কচকা খালোঁ ওপৰলৈ কিবা এইডোখৰ ওজত মাৰি পালোঁ চাওক না কেনেকৈ ফাল খাই আছে নখটো ভাঙি গ'ল এডোখৰ আৰু মোৰ জীৱনত প্ৰব্লেম আপোনালোকে ভাবে চাগে এই ভিডিঅ' কেলৈ নিদিয়ে বুলি মোৰ জীৱনৰ একদম প্ৰব্লেম গাটো বহুত ভাল নাইকিয়া হয় মোৰ অকল বেমাৰে হৈছে 2023 চন সোমোৱাৰ পৰা মোৰ অকল বেমাৰে হৈছে এয়া চাওক মাথাৰ যে গুটিটো মই কৈছিলোঁ অপাৰেশ্যন কৰি আহিছিলোঁ বুলি এয়া এইটো আকৌ এই চাই দিলে মানে আকৌ এটা সৰুকৈ গুটি ওলাইছে আমাৰ ধেমাজি নোৱাৰিব বুলি কৈছে মানে মোক ডিব্ৰুগড়লৈ যাবলৈ কৈছে প্ৰথমতে নোৱাৰিম বুলি কৈছিলে ধেমাজি মানে ব্ৰেইনৰ কথা ন ব্ৰেইনৰ কিবা এটা হৈ গ'লে মানে বেয়া হ'ব বুলি ডাক্তৰে কৈছিলে ধেমাজিতে মাহঁতে ক'লে ইয়াতে কৈ দিয়ক বুলি ক'লে যি হয় হ'ব বুলি মানে ডিব্ৰুগড়লৈ প্ৰথমতে নাযাওঁ বুলি ক'লে তাৰপৰা এতিয়া মানে ডাক্তৰে মই সেইদিনাখনি মেডিকেলৰ পৰা আহিলোঁগৈ ডাক্তৰে আকৌ কৈছে মানে ইয়াত নহ'ব ডিব্ৰুগড়লৈ যাব লাগিব বুলি সেইটো কাৰণে পৰা এতিয়া চাই লওঁচোন কি হয় ডিব্ৰুগড়লৈ যাব লাগিব চাগে সকলোৱে মোক কমেণ্ট কৰি সুধি থাকে তুমি কোন কলেজত পঢ়িছা আৰু কিহত পঢ়িছা বুলি মই ধেমাজি মৰিধল কলেজত পঢ়িছোঁ মই এইবাৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰ পাইছোঁ প্ৰথম এডমিশ্যন কৰিছোঁহে কলেজ 6 দিনমান গৈছোঁ ফিলচফিত মেজৰ লৈছোঁ মাইনৰ আছামিছত লৈছোঁ সেয়াই আজি মেজৰ ক্লাছ কৰি ওলাই আহোঁতে মোৰ দশা এনেকুৱা হ'ল আপোনালোকে দেখিলেই সেয়াই আৰু মোৰ জীৱনটো হেল্ল' ফ্ৰেণ্ডছ কালি ভিডিঅ'টো সামৰা নহ'লে কাৰণ মই কলেজৰ পৰা আহি মানে গধূলি হৈ গ'ল সেইটো কাৰণে পৰা ভিডিঅ'টো আৰম্ভ কৰিবহে পালোঁ তাৰপিছত শুই গ'লোঁ মানে কাম কেইটামান কৰি পেলাইনি এতিয়া মই ওলাইছোঁ চাৰিআলিলৈ ওলাই মেলি আহিছোঁ আৰু ইয়াত ছাতিটো লৈ আহিছোঁ বৰষুণ দিছে এতিয়া মই গাড়ীলৈ ৰৈ লওঁ তাৰপিছত চাৰিআলিত গৈ লগ পাই আছোঁ চাৰিআলিৰ পৰা আহি পাই গ'লোহি চাৰিআলিত ভিডিঅ' নকৰিলোঁ কাৰণ বহুত গাড়ী মটৰ দি আছিলে সেইটো কাৰণে পৰা মই ঘৰ পালোঁহি মই চাৰিআলিলৈ এনে যোৱা নাছিলোঁ কিতাপ এখন মানে কেইবাখনো কিতাপ আনিবলৈ দিছিলোঁ কিন্তু এখনহে পালোঁ সেই কিতাপখনৰ কি দেখুৱাই আছিলে কিতাপখন হৈছে এখন মাইনৰ কিতাপ হয় অসমৰ ভাষা আৰু লিপি ডক্টৰ অনুপ কুমাৰ বৰুৱাই লিখা আৰু কেইবাখনো আছিলে বাৰু এখন মাইনৰ কিতাপ হয় মানিবলৈ গৈছিলোঁ এয়া মোৰ পঢ়া টেবুল আমি দুখীয়া ঘৰৰ মানুহ দেই ধনী ঘৰৰ মানুহ নহয় তথাপিতো এয়া মই এখন সৰস্বতী ফটো ৰাখিছোঁ এয়াই আৰু সেইখন আনিবলৈকে গৈছিলোঁ মই চাৰিআলি সেয়াই আছিল সেইখনে মই কিতাপখনে আনিবলৈ গৈছিলোঁ আৰু ভাবিছোঁ ভিডিঅ' নকৰোঁ মোক কিতাপ আৰু আনিবলৈ আছে ইয়াত নাপামেই চাগে ধেমাজি যাব লাগিব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই নেক্সট ব্লগত লগ পাই আছোঁ